हेलो फ्रेंड्स गुड आफ्टरनून আপোনালোক সকলোৱে কেনে আছে আই হোপ আপোনালোক সকলোৱে খুবেই ভালে আছে সো ইগনোস ব্লগৰ নতুন এটা ব্লগ লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো আৰু আপোনালোকে চাইছে মই পুৰা ৰেডি হৈ গৈছো আৰু আপোনালোকক এবাৰ মই মানে ফুল লুকটো দেখাই দিম বাৰু পিছত সো আপোনালোকে চাই ল'ব আৰু হেৰি আপোনালোকৰ লগতে এনে মানে ব্লগ শেয়াৰ কৰা নহয় মানে মই কত নাযাৱে সো আজি অলপ আউটিং গৈ আছো সো ভাবলো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু আপোনালোকে চাই থাকক আৰু এনেটো মই কত নাযাৱে মানে হোষ্টেলত এনেনো কি কৰো আৰু সো এনেকুৱা মানে দেখাবলৈ একো নাই সো বলক আজি আপোনালোকক দেখাও মই আজি কত যাও সো ফ্ৰেন্ডছ এয়া মই আৰু এয়া হৈছে আমাৰ অনি সো আমি দুজনে গৈ আছো সো আপোনালোকে চাই থাকক ব্লগটো কন্টিনিউ আমি কত যাও কত নাযাও একো প্লেনিং নাই এনে আৰু যাম য'ত পাম মানে ৰাস্তা দি গৈ থাকিম য'ত মানে ভাল ঠাই পাম তাত যাম ভোক লাগছে অলপ খাম আৰু কেইটামান ফটো উঠি কিনে আহি যাম ন সো ফ্ৰেন্ডছ আমি লগে লগে এটা বেটাৰী গাড়ী পাই গ'লোঁ তো আমাৰ বেছি টাইম ইয়াত ৱেইট কৰি মানে থাকিবলগীয়া নহ'ল সো চাইছে আমি এতিয়া উঠি আছোঁ আৰু এতিয়া যাওঁ বলক ভাল ঠাই চাই চাই গৈ আছোঁ ৰাস্তাৰ কাষত পালেই আৰু যাম আৰু ফ্ৰেন্ডছ আমি ভাল ঠাই পাই গৈছোঁ বলক ভিতৰলৈ আপোনালোকক দেখাই দিওঁ ইয়াত মই এদিন আহিছিলোঁ পিছে আৰু ফ্ৰেন্ডছ আপোনালোকে চাইছে আমি এতিয়া মেনুটো চাই আছোঁ কি খাওঁ সো এয়া হৈছে পাকঘৰৰ মেনু সো পাকঘৰত আহি মানে আৰু এদিন মই আহিছিলোঁ বাট হেৰি মই ৰুটি খাই গৈছোঁ চিকেন কাৰী দি ৰুটি খাই গৈছিলোঁ আৰু আমি আজি খাম বিৰিয়ানী আৰু এয়া চাইছে আমাৰ বিৰিয়ানী আহি গৈছে সো দেখিবলৈ ভাল বাট এতিয়া খাই কিনে টেষ্ট কৰোঁ কেনে হৈছে সো খাই কিনে আপোনালোকক জনাই আছোঁ কেনে হৈছে বিৰিয়ানী সো ফ্ৰেন্ডছ আজিৰ বিৰিয়ানীটো ইমানেই টেষ্টি তো মই এনেকুৱা বিৰিয়ানী মানে মিৰ্জাত আৰু খাই পোৱা নাই সো আপোনালোকে আহিব পাকঘৰত আৰু স্পেচিয়েলি বিৰিয়ানী খাই যাব সো ফ্ৰেন্ডছ আমি খাই লিলোঁ আৰু ইয়াৰ পৰা ওলাই গৈছোঁ এতিয়া মানে ৰাস্তাৰ কাষতে থিয় হৈ আছোঁ এয়া চাইছে ৰাস্তা সো আৰু বেলেগত যাম বুলি ভাবি আছো আমি পিলপিলিৰ কাৰণে ৰখি আছোঁ আৰু গাড়ীত নাযাম এনেই পিলপিলি যাম ইমান টাইম নালাগে বাৰু ইয়াৰ পৰা 2 or 3 মিনিট লাগে ইয়াৰ পাকঘৰ আপোনালোকে যোনে যোনে অহা নাই প্লিজ আহিব চাব আৰু আমি খালোঁ বিৰিয়ানী খালোঁ বহুত টেষ্টি আছিল ন সো এতিয়া আমি অলপ কফি খাই কিনে ৰুমত যাম আৰু সো তেনেহ'লে চাই থাকক সো ফ্ৰেন্ডছ এতিয়া আমি গৈ আছোঁ কেফে গো গ্ৰীণ তো এতিয়া একাপ কফি খাই কিনে যাম আৰু ৰুমত আজি মানে হেৰি ওলাইছোঁ অলপ দেৰিকৈ 1 মানত ওলাইছোঁ সো 4টাৰ আগত যাই পাব লাগে কোনেও নাই আমি দুজনীয়ে কিমান ক'লে আমি এতিয়া লিফ্টত গৈ আছো পাৱাৰ ৰেষ্টুৰেণ্ট পাই গ'লোঁ কেফে গো গ্ৰীণ সো ভিতৰলৈ বলক দেখাওঁ আপোনালোকক সো ফ্ৰেন্ডছ আমি কফি খাবলৈ আহিছিলোঁ ইয়া আমাৰ কফি আহি গ'ল আৰু ইয়া অনিন্দিতা হাতত লৈছে খাব আৰু খোৱাৰে দিন আজি আৰু খা ভালকৈ খাই আছো আজি সো পিছে খাই লওঁ খাই কিনে আৰু গুচি যাম সো ফ্ৰেন্ডছ আপোনালোকে চাইছেনে ইয়া মোবাইলটো ক'ত ৰাখিছে চাইছে বেগত ৰাখিছে ৰাখি কিনে পূৰা ফটো উঠি আছে কফিও খাই আছে আৰু পষ্টো হৈছে কফি খোৱাৰ পষ্ট ফোন উঠাবি আপোনালোকে চাইছে আমি আহি পালোঁ আৰু এতিয়া গৈ আছোঁ ৰুমলৈ আহি পালোৱে
ঘূৰি পকি আৰু নেক্সট চানডে যাম, তেতিয়া আকৌ লগ পাম আপোনালোকক। আকৌ দেখা পাব নেক্সট চানডে আকৌ ক'ত ক'ত যাওঁ যাওঁ। কি কৰোঁ চাই থাকিব ভিডিঅ'টো। আৰু ইফালে চাইছে আমাৰ চিট আৰু ঢলি পিছৰ পৰাই দেখাই দি আছোঁ। ইহঁতক মানে আধা বাটতে লগ পালোঁ আৰু। চ' আজিৰ কাৰণে বাই বাই। আপোনালোকক লগ পাম নতুন এটা ব্লগৰ সৈতে। বাই বাই। বাই। ঘূৰি আহা ঘূৰি আহা ঘূৰি আহা। ভালকে দে।